কিবা হ'ব কেইটা লাগিছে এইবাৰ কিবা হ'ব নেকি নাই ৰহিছ হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি এটা বৰ স্পেচিয়েল দিন আমাৰ ঘৰখনৰ বাবে স্পেচিয়েল মানে আজি দাদাৰ বাৰ্থডে আছে জন্মদিন তো জন্মদিন আছে কাৰণে আমাৰ ঘৰখনৰ বাবে সকলোৰে বাবে স্পেচিয়েল দিন আৰু পূজাও হৈ আছে তো সেইকাৰণে পূজাৰ শুভেচ্ছা থাকিল সকলোৱে ভালদৰে পূজা চাব মিলা প্ৰীতিৰে থাকিব ক'তো দম কাজিয়া নালাগিব আৰু সকলোৱে আশীৰ্বাদ কৰিব দাদা অনাগত দিনবোৰ যেন ভালদৰে পাৰ হয় আশীৰ্বাদ কৰিব সকলোৱে আৰু এতিয়া আমি গুইজান যাম এতিয়া দাদাৰ বাৰ্থডেৰ কাৰণে কি বস্তু লাগে সকলোবিলাক বজাৰ কৰিবলৈ যাম এতিয়া তো যিমানখিনি পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো গাইজ এতিয়া আমি গৈ আছোঁ দাদাৰ কাৰণে কেক আনিবলৈ আৰু কেক অলপমান বজাৰ কৰিব আছে সকলোবিলাক আনিবলৈ এতিয়া গৈছোঁ এতিয়া গাড়ী চলাই আছে দাদা তাৰপৰা পিছফালে এইকেইটা ভাইটিকেইটা আছে আছে বৈ নাই এতিয়া আমি পাঁচটা গৈ আছোঁ এতিয়া ইয়াত ব্ৰইলাৰ লৈ লওঁ এতিয়া ব্ৰইলাৰটো প্ৰথমতে লৈ লৈছোঁ ব্ৰইলাৰ লোৱাৰ পিছত বাকীবোৰ বস্তু ল'ম তো গাইজ ব্ৰইলাৰ চইলাৰ লৈ আহিলোঁ এতিয়া মাছ ল'ব লাগিব তো মাছ লোৱাৰ পিছতে বেলেগ কিবা কিবি বজাৰ কৰিবলগীয়া থাকিলে মানে কৰি ল'ব লাগিব সেইখিনি কি লৈ দাদাই জানিব এতিয়া তো তাৰপিছত সেইখিনি ল'ম অলপ ষ্টাইলত কাটো ফৰককৈ তো গাইজ আমাৰ এতিয়া বজাৰ কৰি সকলোবিলাক হৈ গ'ল সকলোবিলাক বস্তু ল'লোঁ লৈ পিনে এতিয়া ঘৰলৈ গৈ আছোঁ তো এতিয়া ভালকৈ ভিডিঅ' বনোৱা নহ'ল বাৰু এতিয়া ঘৰত গৈ পিনে ভালকৈ ভিডিঅ'টো বনাম তো মানুহ বহুত আছিলে তো অলপমান পূজাৰ কাৰণে ভিৰো লাগি আছে তো সেইকাৰণে ভালদৰে ভিডিঅ' বনোৱা নহ'ল তো এতিয়া ঘৰত গৈ পিনে ভালদৰে ভিডিঅ'টো বনাম আপোনালোকে চাই থাকক আৰু দুজনী এতিয়া বাই ভনী দুজনী লগ লাগি মানে আলু কচু কাটি আছে এজনী সৰু এজনী ডাঙৰ নমস্কাৰ দি দিয়া হাঁহিটোহে ওলাইছে নমস্কাৰটো নোলাইছে এইফালে ভাইটি আছে এইফালে হাঁহি আছে গাইজ এতিয়া দাদা বাৰ্থডে কেক কাটিবলৈ হ'ল গতিকে মানুহবোৰ চব হেৰি হৈ আছে আৰু বহুত মানুহ ইয়াতে আছে অলপ সোনকালে কেক চেক কাটি দিয়া হ'ল তো পূজা বতৰ সকলোৱে পূজা চাবলৈ যাব লাগিব তো ৰাতি কৰিলে মানে পূজা চোৱা নহ'ব তো সেইকাৰণে দিনে পোহৰে সকলোবিলাক কৰি দিয়া হ'ল सब सजा থাকিলে যে জিমি তবুকে খালি ন তই ইউটিউবত দিম দেই First, make the most of some beautiful fresh breakfast instead. Or I'm gonna get fresh ingredients. So guys, এতিয়া স্পেশাল গিফট এটা দিছো দাদাক, সেইটো খুলিব এতিয়া
চব এক্সাইটেড নে কোনো মানুহ নামাতিলি যে সেইটো ডেইলি লাগিব নহয় সেইটো খুলিবলৈ স্পেচিয়েল গিফ্ট হ'লে মানে খুলিবলৈ অলপমান টাইমো লাগিব তেতিয়াহে এইটোহে কিবা হ'বগৈ যেন লাগিছে এইবাৰ কিবা এটা হ'ব নেকি নাই এইটো ৰহস্য পূজাকে দিছোঁ ইয়াক গাইজ আপোনালোকে সকলোৱে কমেণ্টত জনাওক গীতটো কেনেকুৱা লাগিলে এদিন কৈ দিয়ক বহুত কেনেকুৱা লাগিলে গীতটো কি বনাইছে দেখাইছোঁ তো ইয়াত ব্ৰইলাৰ বনাই থোৱা আছে তাৰপৰা এইফালে ভাত আছে আৰু ওপৰত কি আছে ৰ'ব টকা এইফালে এইখিনি দালি আছে ইয়াত এইখিনি পচলা বনাই থৈছে পচলা আৰু ব্ৰইলাৰ কিবা চেংবোৰ আছে এইখিনি পচলা বনি আছে এইখিনি ফ্ৰাই মাছ বনাই থোৱা আছে তাৰপৰা এইখিনি পাপৰ আৰু মাছ বনাব এতিয়া দেখি তো এইফালে এতিয়া মহিলাসমূহে বহি পিনে ভাতটো খাই আছে তো মতা মানুহখিনি বাহিৰত আছে তো সেইখিনি অলপমান পিছত খাব আৰু এইফালে আমৈদেউ বহি পিনে মাংস পিটাই আছে তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে তো আপোনালোকে ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই